মোৰ প্ৰিয় দৰ্শক বন্ধুসকল, আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজি নতুন এটা ভিডিঅ'। আজি ভিডিঅ'টো হৈছে মাঘ বিহুৰ ওপৰত। সো আৰু পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম শব্দটো হৈছে পিঠাগুড়ি, ইংলিছত ৰাইচ ফ্ল'ৰ। আখৈ, ইংলিছত পাফ ৰাইচ। নাৰিকলৰ লাৰু, ইংলিছত কোকোনাট বলছ। মেজিৰ জুই, ইংলিছত বনফায়াৰ। দৈ, ইংলিছত কাৰ্ড। বৰা চাউল, ইংলিছত গ্লুটিনাছ ৰাইচ। ইয়াক চিনি পাইছেনে? তিলৰ লাৰু, ইংলিছত চেচামি চিড চুইট। মুড়ি, ইংলিছত পাফ ৰাইচ। চিৰা, ইংলিছত ফ্লেটেণ্ড ৰাইচ। পান, ইংলিছত বেটেল লিফ। চুপাৰি, ইংলিছত বেটেল নাট। কুকুৰা যুঁজ, ইংলিছত কক ফাইট। ম'হ যুঁজ, ইংলিছত বাফেলো ফাইট। ধান গছ, ইংলিছত পেডি ৰাইচ প্লেণ্ট। ধান, ইংলিছত পেডি ৰাইচ। তিল পিঠা, ইংলিছত চেচামি এণ্ড ৰাইচ কেক। তিল, ইংলিছত চেচামি। ইয়াক চিনি পাইছেনে বন্ধুসকল? ই হ'ল গুড়। কিছুমানে মিঠৈ বুলি কয়, ইংলিছত ইয়াক কয় জেগৰী। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি মোক মটিভেট কৰিব। বাই বাই।